গাইজ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল বেয়া দুটাৰ মাজত আৰু মোৰ খবৰ বহুত বেছিয়ে ভাল ড্ৰেছ চাইটো গম পাইছে কি হ'ব ভিডিঅ'টো আৰু মইতো আছো মংগলদৈত তো সেইকাৰণে মই জেঠিমাহঁতৰ ঘৰত আছো তো চাদৰ মেখেলা পিন্ধিছো কাৰণ জেঠিমাহঁতৰ আজি নামঘৰত কিবা আছে মানে ৰাজহুৱা নামঘৰত কিবা আছে মানে আজি বোলে পাছতি আছে তাৰ মানে কৃষ্ণৰ আহু যোৱা তো বলকচোন ময়ো যাওঁ মই বোলে ভিডিঅ' এটাকে বনাই দিওঁ তো বলক ময়ো পাছতি দেখা নাই ময়ো চাওঁ আপোনালোককো দেখাওঁ তো মাইনা আৰু মই গৈ আছোঁ নামঘৰত আজি ভৰিখন ধুই ল'লোঁ যিহেতুকে নামঘৰলৈ আহিছোঁ তো চাই দিয়ক ভিডিঅ'টো মই আশা কৰিছোঁ আপোনালোক ভিডিঅ'টো ভাল লাগিব কৃষ্ণ সকলোৱে ঠকি যোগাৰ নাৰিকল লাড়ু বনাইছে আৰু কুঁহিয়াৰ কাটি আছে খাৱলি মাখলি হৈছে আৰু ইফালে বন্তি জ্বলাই আছে এইটো খুৰীয়াতে দিয়া আছিলে এইটো খুৰীয়াতে দিয়া আছিলে এইটো কৈছা জেঠিমাহঁতে এইবোৰ নতুন নতুন কইনা ল'ব ন চব ঘূৰিব মন্দিৰটোৰ এইবোৰ নতুন নতুন ঢাল যিবোৰ গাঁৱত নতুন নতুন কইনা আহিছে তেখেতলোকে এখন এখন ঢাল ল'ব আৰু মন্দিৰটো পূৰা ঘূৰিব তেখেতলোকে নাৰিকল ৰুকি আছে লাড়ু বনাব হ'ব লাড়ু কেইটাকে চাওঁ লাড়ু মানুহে পাছতে পাতিছে তেখেতলোকে লাড়ু বনাই আছে সেয়া বন্তি আৰু এই বৌহঁতে চবে লাড়ু বনাই আছে আৰু এইফালে ফল মূল কাটি আছে আৰু এইফালে অকণমান হলুৱাই দিয়াচোন এতিয়া হাতটো লেফালে যাব পাৰিব মেচটো আগুৱাই দিয়া কথাবোৰ
এতিয়া আমি প্ৰতিমা আনিব যাম আৰু জেঠিমাই প্ৰাৰ্থনা কৰি আছে আমি প্ৰতিমা আনিব যাম আৰু সেইকাৰণে আৰু যোনজনী জেঠিয়ে মাইক লৈ নাম গাই আছে সেইজনী হ'ল মোৰ জেঠিমা। প্ৰতিমা আনিবলৈ যাই আছে বলক গাইজ গমটো পাইছে আমাৰ ইয়াতে কি হৈ আছে আমি প্ৰতিমা আনিবলৈ যাই আছো চাই থাকক প্ৰতিমা আনিবলৈ যাই আছে সকলোৱে হে কৃষ্ণ আহি পাই গ'লো দিয়ক যোন ঘৰে মূৰ্তি দিব মানে প্ৰথম ঘৰ আহি পালোঁ জেঠিহঁতৰ ঘৰ প্ৰথম জেঠিহঁতৰ ঘৰ যোনে মূৰ্তি দিব আৰু বৈ আছে বৌ চাওক ভগৱান ভাল আছে 2 নম্বৰ ঘৰ মূৰ্তি নিব আহি মন্দিৰ পাই গ'লো এতিয়া গোসাঁই ঘৰ ভিতৰত নিব আৰু মাইনাক চাক দুটা আনিলে আৰু ইয়াত থাল আমি কৃষ্ণ মূৰ্তি লৈ আহিলোঁ দুঘৰৰ পৰা আনিবলৈ গৈছিলোঁ আহি গ'লো এতিয়া বৰ্তমান বহি আছোঁ নামঘৰতে বহি আছোঁ বৰ্তমান ইয়াতে আৰু সেৱা কৰিব আৰু যোনবোৰ মানে নতুন বিয়া হৈছে তেখেতলোকে থাল ল'ব আৰু নাও চলাব কিবা তো চাই থাকক ভিডিঅ'টো ধেনু মাইনাৰ হাততো ধেনু চবৰে হাততে ধেনু ময়ো চলামে ধেনু মাৰিমে ময়ো দিয়ে মোক কোনোবা এখন বন্ধু বান্ধৱীসকল মই যে কৈছিলোঁ যে ইয়াৰে 6খন থালি আছে 6খন থালি নতুন যিসকল বোৱাৰী আহিছে তেখেতলোকে ল'ব এই 6জন বোৱাৰী তেখেতলোকে ইয়াত থাল ল'লে
আৰু চাই থাকক ভিডিঅ'টো। ময়ো নাজানো বিশেষ, তথাপিও ময়ো চাওঁ, আপোনালোককো দেখাওক। ভিডিঅ'টো লাষ্টলৈ চাই থাকক, তেতিয়াহে গম পাব কি হয় কি নহয়। পাছতো ইমানেই ধুনীয়া হয়, চবে ভাল ল'লে। নাওখন চাই ইমান ধুনীয়া হৈছে। ফুল আছে, প্ৰসাদ আছে, বৈঠা আছে, সকলোৱে ঘৰে ঘৰে ধেনু বনাইছে। ৱাও! মই যে কৈছিলোঁ আপোনালোকক ইয়াতে থাল ঘূৰোৱা হ'ব বুলি, নৱবোৱাৰীসকলে থাল লৈ আহিছে, আগে পানী ছিটাই আহিছে। চাওঁ বাৰু কেইপাক ঘূৰে। শুনা মতেতো 5 পাক বুলি কৈছে। চাই থাকক ভিডিঅ'টো কেইপাক ঘূৰে। এয়া এবাৰ, বৌয়ে বেলেগ বৈঠা মাৰি আছে। বৌ মাৰা মাৰা বৈঠা। ভালকে বৈঠা মাৰা, পৰি নাযায় যিহেতুকে। এয়া 2 বাৰ। এয়া 3 বাৰ। আৰু এয়া 4 বাৰ। আৰু এয়া 5 বাৰ ঘূৰিলে।
এখেত কোন চিনি পাইছেনে বাৰু? এখেত হ'ল কংস মামা। এই কৃষ্ণগীতাৰ পিছফালে যে বহি আছে এইকেইটা কোন বুলি ভাবিছে? তেহেঁতৰ ৰাধা আকৌ, সকলোৱে ৰাধা হৈছে আৰু পিছৰ ফালে গোপী সেইবোৰ। আৰু আহি গ'ল আমাৰ গণক বাপু, আহি গ'ল আমাৰ কৃষ্ণ গণনা কৰিব গণক বাপু। এতিয়া আইসকলে কৈ আছে যে নন্দ যশোদাৰ পুত্ৰ কৃষ্ণৰ ভালকৈ গণনা কৰিবৰ কাৰণে, আৰু কৈছে তেখেতে কৈছে গণক বাপুৱে কৈছে যে মই একেবাৰে ভালকৈ গণনা কৰি দিম। তো চাওচোন কি গণনা কৰে তেখেতেও। আৰু ৰাধাক সোধা হৈছে কৃষ্ণক ক'ত জন্ম পাইছে, আৰু ৰাধাই কৈছে ঘৰত। আৰু ৰাধাক সুধিছে কৃষ্ণ জন্ম পোৱাৰ লগে লগে মানে কোন কোন আছিলে কৃষ্ণৰ লগত। তাই বেচেৰি ৰাধাও কণমানি আছিল তেতিয়া, তাইনো কি ক'ব। গম পাইছেনে? বেলেগ ড্ৰেছ যে পিন্ধিছে সেইজনী আইতা কোন হয়? সেইজনী আইতা হৈছে পুতনা ৰাক্ষসী। আৰু কৃষ্ণৰ ৰাহু চোৱাৰ কাৰণে সকলো গোপীয়ে নৃত্য কৰি আছে নন্দৰ গৃহত। আনন্দমতে সকলোৱে নৃত্য কৰি আছে। এতিয়া ইয়াতে নামঘৰত চাহ দিব, আৰু চাহ আমাৰ জেঠীহঁতে দিব। তো জেঠীহঁতে চাহ দিব। আহি গ'ল নিমকি, চাহ, মিঠাই চব। মানুহে সকলো জেঠীহঁতে বিলাই আছে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on খালি প্লেট ৰখি আছে, গিলাচ আইনা আৰু সকলোৱে ষ্টাৰ্ট কৰিলে। মই অকলে ৰৈ আছোঁ কাৰণ ঘৰৰ মানুহ ন, সেইকাৰণে। চাহ খোৱাৰ অলপ পিছতে আহি গ'ল আমাৰ প্ৰসাদ খাওঁ ৰ'ব। এতিয়া ৰাতিপুৱাৰ পৰা লঘোণ আছোঁ, মানে সকলোৱে লঘোণ আছে। তো সকলোৱে ষ্টাৰ্ট কৰিলে, বহুতেও খালে। খাওঁ দিয়ক প্ৰসাদ অলপ। শেষ হৈ গ'ল, সেইকাৰণে আমি ঘৰলৈ ঘূৰি আহিলোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।